নমস্কাৰ বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে অসম চৰকাৰৰ যি ৩২,০০০ পদ মুকলি হ'ব সেই ৩২,০০০ পদত এপ্লাই কৰিম বুলি ভাবিছে, তো আপোনালোকৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাই থাকিব। যদিহে আপোনালোকে অসম চৰকাৰৰ যি ৩২,০০০ পদ মুকলি হ'ব তাত এপ্লাই কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকৰ কি ডকুমেণ্ট লাগিব বা কি ডকুমেণ্ট নহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, তাৰ ওপৰতে ভিডিঅ'টো বনাব লৈছোঁ। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলত আপোনালোক নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আপোনালোকে মোৰ নতুন ভিডিঅ'বোৰ পোনপ্ৰথমে পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰোঁ। আপোনালোকে যদি ৩২,০০০ পদত যি ৩২,০০০ পদ মুকলি হ'ব তাত এপ্লাই কৰিম বুলি ভাবিছে, তেন্তে আপোনালোকৰ কি ডকুমেণ্ট প্ৰয়োজন হ'ব। প্ৰথমতে ক'ব লৈছোঁ কাষ্ট চাৰ্টিফিকেটৰ কথা। যদিহে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট নাই তেন্তে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন উলিয়াই লওক। আৰু যদিও আপোনালোকৰ যিখন অফলাইনত উলিওৱা কাষ্ট চাৰ্টিফিকেট আছে সেইখন আপোনালোকে অনলাইন ডিজিটেল কৰি লওক। কাৰণ বৰ্তমান অসম চৰকাৰে কৈছে যে যিখন অফলাইন কাষ্ট চাৰ্টিফিকেটখন আছে সেইখন অনলাইন ডিজিটেল কৰিব কৈছে। সেইকাৰণে যিবিলাক নতুনকৈ পদ ওলাব তাত অনলাইন যিখন কাষ্ট চাৰ্টিফিকেট হয় সেইখন বিচাৰিব পাৰে। যাৰ নাই তেওঁলোকে উলিয়াই লওক। কিন্তু ক'ব নোৱাৰি যে অফলাইনখন কাম নিদিব বুলি। অফলাইনখনো কাম দিব পাৰে। যদিহে অফলাইনখন নলয় অনলাইনখন বিচাৰে তেন্তে আপোনালোকে যদি উলিয়াই লওক। কাৰণ যদি আপোনালোকক বিচাৰে অনলাইন চাৰ্টিফিকেটখন তো আপোনালোকে তেতিয়া দিব নোৱাৰিব। সেইকাৰণে আপোনালোকে এতিয়াই সেই অনলাইন কাষ্ট চাৰ্টিফিকেটখন উলিয়াই ৰাখক। আৰু সেই অনলাইন কাষ্ট চাৰ্টিফিকেটখন উলিয়াবৰ কাৰণে আপোনালোকক বেছি একো প্ৰয়োজন নহয়। আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে নাইবা আপোনালোকৰ যিখন পুৰণা কাষ্ট চাৰ্টিফিকেট সেইখন দি, আৰু যদি আপোনালোকৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেট আছে সেইখন দিও আপোনালোকে অনলাইন কাষ্ট চাৰ্টিফিকেটখন উলিয়াব পাৰিব। আপোনালোকে অতি সোনকালে সেই অনলাইন কাষ্ট চাৰ্টিফিকেটখন উলিয়াই লওক। যিহেতু SC, ST, OBC, MOBC এইসকলক কাষ্ট চাৰ্টিফিকেটখন প্ৰয়োজন হয়। আপোনালোকে সেই কাষ্ট চাৰ্টিফিকেটখন উলিয়াই লওক। কিন্তু জেনেৰেল কাষ্টৰ যিসকল আছে তেওঁলোকৰ কাৰণে কাষ্ট চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই, তেওঁলোকে উলিয়াব নালাগে। নেক্সট ক'ব লৈছোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ কথা। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো বৰ্তমান কাষ্ট চাৰ্টিফিকেটৰ নিচিনাই হৈছে। যিহেতু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড যিখন আগত অফলাইনত উলিওৱা হৈছিলে সেইখন বৰ্তমান একচেপ্ট কৰা নহয়। যিখন অনলাইনত উলিওৱা হৈছে সেইখনহে বৰ্তমান একচেপ্ট কৰা হয়। আৰু যিকোনো পদৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনাক এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো প্ৰয়োজন হয়। কাৰণ এপ্লাই কৰা টাইমত এই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আপলোড কৰিব লাগিব, নহ'লে আপোনালোকে যিকোনো পদৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। যাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড নাই তেওঁলোকে এই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো উলিয়াই লওক। আৰু যাৰ অফলাইনত উলিওৱা আছে তেওঁলোকে সেইখন অনলাইন কৰি লওক। আৰু যিসকলে মেট্ৰিক পাছৰ উলিয়াই থোৱা আছিলে তেওঁলোকে যদি বৰ্তমান হাই ছেকেণ্ডেৰী পাছ কৰিছে, সেই মেট্ৰিক পাছৰখন হাই ছেকেণ্ডেৰী পাছ লেভেললৈ আপগ্ৰেড কৰি লওক। আৰু যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো গ্ৰেজুৱেশ্যন লেভেললৈ আপগ্ৰেড কৰি লওক। কাৰণ যিবিলাক পদ ওলাব সেই পদবিলাকৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেলেগ হ'ব। কিছুমানৰ কাৰণে 10 পাছ বিচাৰিব, কিছুমানৰ হাই ছেকেণ্ডেৰী পাছ আৰু কিছুমান গ্ৰেজুৱেশ্যন পাছ থাকিব। সেইকাৰণে যাৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে সেই অনুযায়ী নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো উলিয়াই লওক। আৰু সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো উলিয়াব হ'লে আপোনালোকৰ আধাৰ কাৰ্ড যদি আছে তো আধাৰ কাৰ্ড দিয়ে আপোনালোকে উলিয়াব পাৰিব। সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো খুব কম সময়ৰ ভিতৰতে উলিয়াব পাৰি, আপোনালোকে উলিয়াই ল'ব। নেক্সট ক'ব লৈছোঁ PRC কথা। এই PRCখন বৰ্তমান অসম চৰকাৰৰ যিবিলাক পোষ্ট ওলাইছে সেই পোষ্টবিলাকৰ কাৰণে PRCখন বিচৰা নাই। কিন্তু যোৱা বছৰ যি আছাম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পোষ্ট ওলাইছিলে তাত PRCখন বিচৰা হৈছিলে। কিন্তু প্ৰায়ভাগ কেণ্ডিডেটৰ লগত সেই পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটখন নথকাৰ বাবে এইটো উঠাই দিয়া হৈছিলে। কিন্তু যিবিলাক চেণ্ট্ৰেল জব হয় তাত PRCখন জৰুৰী হয়, তাত PRC বিচৰা হয়। কিন্তু আমাৰ অসম চৰকাৰৰ যিবিলাক পোষ্ট ওলায় তাত বিচৰা নহয়। কিন্তু ক'ব নোৱাৰি, এইবাৰ যিহেতু সকলো অনলাইন চাৰ্টিফিকেট বিচাৰিছে সেইকাৰণে হয়তো এইবাৰ বিচাৰিবও পাৰে। যাৰ
পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটখন নাই তেওঁলোকে অতি সোনকালে উলিয়াই লওক। আৰু এই পাৰ্মানেণ্ট চাৰ্টিফিকেটখন আহোঁতে অলপ দেৰি লাগে, সেইকাৰণে আপোনালোকে এতিয়াই যিমান পাৰে উলিয়াই ল'ব, কাৰণ যেতিয়া পোষ্ট ওলাব তেতিয়া আপোনালোকে ওলাব গ'লে অলপ দেৰি হ'ব পাৰে। চ' যাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটখন নাই তেওঁলোকে অতি সোনকালে উলিয়াই ল'ব। আৰু এই পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটখন চাকৰি বুলিয়ে নহয়, আপোনালোকৰ নিজৰ লগত থাকিব লাগে, বহুত জৰুৰী চাৰ্টিফিকেট হয়। সেইকাৰণে আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেটখন উলিয়াই থ'ব, কাৰণ যিহেতু যি ডকুমেণ্টবোৰ প্ৰয়োজন হয় সকলোবিলাক ডকুমেণ্ট যদি আপোনালোকৰ নিজৰ হাতত থাকে তেন্তে আপোনালোকৰ একো টেনশ্যন নাথাকে। যেতিয়াই আপোনালোকৰ পোষ্ট ওলাব তেতিয়াই আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' এই গোটেইকেইখন চাৰ্টিফিকেট আপোনালোকে অতি সোনকালে উলিয়াই ল'ব। চ' এতিয়া আপোনালোকক ক'ব লৈছোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা। যদিহে আপোনালোকে মেট্ৰিক পাছ হয় তেন্তে আপোনালোকৰ মেট্ৰিক পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন হ'লেই হ'ব। আৰু যদিহে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ হয় তেন্তে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো লাগিব। আৰু যদি আপোনালোক গ্ৰেজুৱেশ্যন পাছ হয় তেন্তে আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো লাগিব। আৰু যিসকলৰ গ্ৰেজুৱেশ্যন পাছ চাৰ্টিফিকেট অৰিজিনেলটো নাই তেওঁলোকে এপ্লাই কৰি ল'ব, কাৰণ অৰিজিনেল পাছ চাৰ্টিফিকেটটো আপোনালোকৰ কাৰণে খুবেই জৰুৰী হয়। চ' আপোনালোকে এই গোটেইকেইখন চাৰ্টিফিকেট ভালদৰে ৰাখিব, কাৰণ এইকেইখন আপোনালোকক এপ্লাই কৰিব হ'লে লাগিবই। আৰু এক্সট্ৰা মাৰ্কছ যিবোৰ চাৰ্টিফিকেটত পোৱা যায় সেইবোৰৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। তাত ভালদৰে কোৱা আছে যে কি ডকুমেণ্টত এক্সট্ৰা মাৰ্ক পোৱা যায়। চ' আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। আৰু আজি ভিডিঅ'টোৰ পৰা এনেদৰে বিদায় লৈছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম। চ' আজি ভিডিঅ'টোৰ পৰা এনেদৰে বিদায় লৈছোঁ। আজিলৈ তেন্তে বাই বাই।